Hello everyone, মোৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আশা কৰো আপোনালোক সকলো ভালে আছে আৰু আজি ব্লগটো মই এটা ঘপককে আৰম্ভ কৰিলো মানে এতিয়া ডিসেম্বৰ মাহ আৰু এটা খুব ধুনিয়া মাহ এটা মানে যেটো হৈছে ক্ৰিসমাস আৰু আমাৰ আমি যিখিনি আছো আমাৰ একদম ফ্ৰন্টতে মানে খ্ৰীষ্টিয়ান মানুহ ওচৰতে আমাৰ চাৰ্চটো আছে ইমান ভাল লাগে নহয় মানে ডিসেম্বৰ মাহটো খুব ভাল লাগে মানে তেওঁলোকে একদম ফুটি ফাটা কৰি থাকে গান সান বাজি থাকে তেওঁলোকৰ কেৰল বিলাক মানে প্ৰেক্টিস কৰি থাকে আৰু তেনেকেও মানে তেনেকা ঘৰে ঘৰে গৈ পেলে সকে কেৰল গায় তেনেকা কিবা তেওঁলোকৰ সকে হেতু নিয়ম আছে তেনেকা আমি খুব ভালকে মই গম নাপাও কিন্তু এতিয়া ঘপককে মানে আজি স্টাৰ্ট কৰিলো ব্লগটো এতিয়া মানে আমাৰ ফ্ৰন্টৰ আন্টিহঁতৰ ঘৰতে মানে একদম কেৰল গাইছে বল আপোনালোককো দেখাওগে ঘপককে কৰাইটো ব্লগ দে ব্লগটো বেছি দীঘল নহব ছুটি হ'ব আৰু বল আমি দুইটা পটাপটে ওলাইছো ই পটাপট সলখনকে লৈ পেলে বলা চাওগে বুলি ওলাইছো বলক লাইট অফ কৰিছো আৰু এয়া সব এয়া আন্টিহঁতৰ ঘৰটো এইটো আমাৰ ফ্ৰন্টৰ ঘৰটোৱে আন্টিহঁতৰ ঘৰটো এয়া একদম আমাৰ ফ্ৰন্টতে তেওঁলোক খ্ৰীষ্টিয়ান হয় এতিয়া তেওঁলোকৰ ঘৰলৈ যাম তাতে কেৰল মানে গাই আছে আৰু এইফালে চাওকচোন এইটো হৈছে চাৰ্চটো সেয়া ষ্টাৰটো ওলাই আছে দেখিছেনে এইটো ৰ'ব মই ভিতৰৰ পৰা বাহিৰত ওলাই গৈ দেখাইছোগে শুনিছেই চাগে এয়া
আমাৰ যেনেকৈ হুঁচৰি গায় তেনেকৈ ন এইটো আমাৰ ফ্ৰণ্টৰ ফেমিলি দেই অঁ নমস্কাৰ দেই দুটা ঘৰ আছিলে নহয় দুটা ঘৰ মিলাই আৰু এটা হ'ব লাগিছিল प्रार्थना কৰিছো প্ৰভু ৰয়নৰ কাৰণে ৰয়নক তুমি তোমাৰ আৰোগ্যতা হাতেৰে স্পৰ্শ কৰি সুস্থতা প্ৰদান কৰা আৰু এই ঘৰৰ কাৰণে আৰু বিশেষকৈ দুটি ঘৰৰ কাৰণে প্ৰভু 2025 বৰ্ষই আনন্দ কঢ়িয়াই আনিব সুন্দৰ স্বাস্থ্য কঢ়িয়াই আনিব আৰু তেওঁলোকৰ সকলো পৰিকল্পনাবিলাক তোমাৰ আশীৰ্বাদত জিলিকি সিদ্ধ হ'ব লগতে প্ৰাৰ্থনা কৰোঁ প্ৰভু যি প্ৰতিবেশীসকল আছে প্ৰভু তেওঁলোকৰ কাৰণে আমি প্ৰাৰ্থনা কৰোঁ প্ৰভু তেওঁলোকৰ জীৱনতো তুমি হোৱা তেওঁলোকৰ সপোনবিলাককো তুমি বিপদত পৰিণত কৰিবা 2025 বৰ্ষত প্ৰভু আৰু আমি প্ৰাৰ্থনা কৰোঁ প্ৰভু আমি যি ঠাইত আছোঁ আমি যি ঠাইত বসবাস কৰি আছোঁ পৰিস্থিতিবিলাক তেনে ভাল নহয় প্ৰভু মানুহে মানুহক বুজি পোৱাকৈ তুমি সকলোকে জ্ঞান প্ৰদান কৰিব যেন আমি একেলগতে প্ৰভু এই সংসাৰত যেতিয়া আছোঁ মানুহ হিচাপে থাকি তোমাৰ গৌৰৱ তোমাৰ প্ৰশংসা কৰিব পাৰিম আমাৰ মাজত যিমানবিলাক বেয়া চিন্তা ভাৱনাবিলাক থাকে সকলোবিলাক তুমি আঁতৰাই দিবা পবিত্ৰ আৰু সুস্থ পৰিৱেশৰ সৃষ্টি কৰিবা প্ৰাৰ্থনা তোমাৰ পুত্ৰ আমাৰ উদ্ধাৰকৰ্তা যীশুখ্ৰীষ্টৰ নামত খুজিছোঁ बहुत बहुत धन्यवाद दे এইটো পকৰা আছিলে वो बच्चा नहीं जब बच्चा लो बच्चा लोग আৰু সেই আহিলোঁ আমি চাই মেলি আৰু আচলতে মানে কিয় নিয়মবিলাক মানে সেই আমাৰবিলাকৰ নিচিনাই মানে মই যি দেখিলোঁ মানে আগতেও দেখিছোঁ আগতেও মই এটা কেৰলৰ এনেকৈ বনাইছিলোঁ তেওঁলোকে মানে ডান্স কৰা কিন্তু আজিও সেই তেনেকৈ মানে পটককৈ গৈ ভিডিঅ'টো বনালোগে ভাল লাগে আৰু আমাৰ যেনেকৈ হুঁচৰি আহে বিহুৰ পিছতে যেনেকৈ আমাৰ ঘৰে ঘৰে গৈ হুঁচৰি গোৱা হয় সেইদৰে তেওঁলোকেও চাগে খ্ৰীষ্টমাছৰ আগে আগে এইখিনি কৰে নেকি মই ভালকৈ গম নাপাওঁ তেওঁলোকে তেনেকৈ গৈ পেলাই কেৰল গায়কে গৈ পেলাই মানে ঘৰৰ মানুহখিনিৰ কাৰণে প্ৰে কৰেগৈ আপোনালোকে দেখিলে এতিয়া কেনেকৈ ঘৰৰ মানুহখিনিৰ কাৰণে কেনেকৈ ওচৰ চুবুৰীয়া সকলোৰে কাৰণে প্ৰে কৰে সেই তেনেকেই তাতো সেই তেনেকেই কৰিছে আৰু সেয়াই ভাল লাগিলে গৈ পেলাই আৰু এনেও ডিচেম্বৰ মাহটো মোৰ আগৰ পৰাই খুব ভাল লাগে ডিচেম্বৰ মাহটো ডিচেম্বৰ বুলি ক'লে এনেও ফান বুলিয়ে কয় সকলোৱে ফূৰ্তি ফাৰ্তা পৰীক্ষা চৰীক্ষা শেষ হৈ যায় সেই সময়তে তাৰপিছতে সেই পিকনিক খোৱা চেলিব্ৰেশ্যন কৰা নিউ ইয়েৰ চেলিব্ৰেশ্যন কৰা খ্ৰীষ্টমাছ চেলিব্ৰেশ্যন এনেকৈ আৰু বিয়াবিলাকো থাকে তেনেকৈ আৰু মানে ডিচেম্বৰ মাহটো ফান বুলিয়ে মানে কয় আৰু সকলোৱে জানা মতে মানে আৰু এয়াই মই গ'লোঁ তেনেকৈ চাব আৰু অৱস্থাটো একদমেই ভাল নহয় মানে আজি কেইবাদিনো ধৰি পেলাই খুব চৰ্দি কাহ জ্বৰ এনেকুৱা জ্বৰটো খুব নাছিলে কিন্তু চৰ্দি কাহ পূৰাই হৈ আছিলে মোৰ চাগে মাতটো ধৰিব পাৰিছে চাগে আপোনালোকে একদম পূৰা মানে নাকটো পূৰা বন্ধ হৈ আছে পূৰা তেনেকুৱা হেৰি হৈ চৰ্দি পূৰা লাগি আছে আৰু মূৰৰ বিষ এটা মোৰ এনেও বহুত আছে বেছি মাইগ্ৰেইন পেইন আৰু মানে মাইগ্ৰেইন পেইন যেতিয়া হয় নহয় মোৰ একদম হস্পিটেল যাবলগীয়া হৈ যায়
আৰু এনেকৈ পৰহি নহয় ৰাতি 12:30 বজাত মই 12:30 বজাত এওঁ লৈ গৈছে ভাল এওঁ আছিলে বুলিহে নহ'লে আজিতো এওঁ গুচি গ'লগৈ বাৰু ডিউটিলৈ আৰু মানে একদম ৰাতি মেডিকেললৈ লৈ গৈছে চেলাইন টেলাইন দি দিছে চেলাইন লোৱাৰ পিছতহে মই অলপ ভাল পাইছোঁ তাৰপিছতে ঘৰ পাইছোঁহি 1:30মান বাজিবলৈ হ'ল তেনেকুৱাত আহি ঘৰ পাইছোঁহি আহি পেলাই চেলাইন টেলাইন লৈ পেলাই তাৰপিছত ভিডিঅ'টো দিছোঁৱে মই চাওক কাষতে লগাই দিছোঁ আৰু সেয়া ইমান মানে গাটো বেয়া হৈ আছে নহয় এইকেইদিন মানে ভালেই লগা নাই কিবা মানে আৰু এনেও ডিচেম্বৰ মাহ হোৱাৰ লগে লগে মানুহবিলাকৰ এনেও জ্বৰ কাহ চৰ্দি চবৰে চবফালেই হৈছে বাৰু অকল মোৰ বুলিয়ে নহয় আৰু এয়া চাওকচোন অৱস্থাটো মোৰ মানে একদম গৈ মেডিকেলত পৰি দিবলগীয়া হৈছেগৈ ইমানেই মূৰৰ বিষ আৰু এয়া চেলাইনটো লৈহে অলপ তত পাইছোঁগৈ আৰু এয়া হৈছে পিছদিনাখন মই অলপ ওলাই গৈছিলোঁ আৰু তাতে ৰাস্তাতে এয়া পালোঁ মানে দুলীয়াজান DPSৰ মানে চিলভাৰ জুবলি হৈছে মানে হ'ব মানে 23 তাৰিখে আছে তো তাৰ বাবে আজি 19 তাৰিখৰ দিনাখনেই মানে হেৰি কৰিছে প্ৰচেছন কৰিছিলে এই ৰাস্তাতে পাই পেলাই মই মানে অকণমান ভিডিঅ' কৰি লৈ আহিলোঁ আৰু ইয়াতে মোৰ ল'ৰাও আছে একদম ফাৰ্ষ্টতে যিটো ল'ৰা সিয়ে হয় মোৰ আমি অংগীকাৰবদ্ধ ছাত্ৰ ছাত্ৰীৰ গুণগত শিক্ষা প্ৰদান আৰু তেওঁলোকৰ DPS দুলীয়াজান DPS দুলীয়াজান DPS দুলীয়াজান আৰু ল'ৰা ছোৱালীবোৰক মানে ইমানেই ধুনীয়া লাগিছে নহয় কিছুমান আহিছে ট্ৰেডিশ্যনেল ৱেৰত আহিছে আৰু খুব ভাল লাগিছে মই বৰ বেছি দেৰি নকৰিলোঁ অলপ সময় চালোঁ আৰু চাই মেলি মই সেইটো পিংক কালাৰ যিটো ল'ৰা সেইটোৱে হয় মোৰ ল'ৰাটো ষ্টিক ধৰাডাল আৰু সেয়া বৰ বেছি দেৰি নকৰোঁ ভিডিঅ'টো আৰু ভিডিঅ'টো যদি ভাল পালে তো লাইক এটা কৰিব কমেণ্ট এটা কৰিব আৰু যদি নতুন কোনোবাই চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ অ'কে বাই বাই